গাইজ কি খবৰ নিশ্চয় আপোনালোক সকলোৰে ভাল মোৰো ভাল আৰু মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ লগতে মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব এতিয়া বৰ্তমান মই লগৰ এজনীৰ ঘৰলৈ আহি আছোঁ চ' ভাবিলোঁ যে ব্লগ এটা বনাই দিওঁ আমাৰ গাঁওখনো আপোনালোকক লগতে দেখুৱাব পাৰিম চ' ভিডিঅ'টো কৰিলোঁ আৰম্ভ এয়া চাওক এইখন আমাৰ এই গাঁও মই গাঁৱৰ ৰাস্তাত আহি আছোঁ চ' গাঁৱৰ পৰিৱেশে দেখিবলৈ পাব আৰু বৰ্তমান এয়া চক পথাৰত পানী হৈছে অলপ অলপ কাৰণ এতিয়া বহুত কম পৰিমাণে বৰষুণ দিছে চ' পানীবোৰ খুব কম হৈছে তথাপিও এনেকৈ দিলে আমাৰ খেতি হ'ব বুলি আমি আশা কৰিব পাৰোঁ কিন্তু মানুহবোৰে এতিয়া আমাৰ খেতি এনেকৈ কৰিবলগীয়া হৈছে পানী পুখুৰীৰ পৰা যোগান ধৰিবলগীয়া হৈছে মানে কঠীয়া পাৰিবৰ বাবে চ' এইখনেই আমাৰ গাঁও যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই